खुलुमबाय स्टुडियो आं रबिन बसुमतारी बीटीसी बिसायख'थिया जानो थाखाय गेजेराव बारा सम गैलिया बेखौ नोजोर होनानैनो माखासे दैदेनगिरिफोरखौ मोजां मोननानै माखासे सुबुंफोरा जयनिं जानायखौ जों नुनो मोनगासिनो दं थिग बिदिनो बासुगावनि गग्लाफारायाव गासै सा 54 ई-रिक्शा सालायगिरिफोर आरो रेलवे स्टेशन कलनियाव गासै सा 26 आरो विजयनगर बदियागुरियाव गासै सा 40 निबो बांसिन ईएम सायखं बसुमतारीजों इउपिपिएल दोलोआव जयनिं जाफैदों। नंगौ चिरां जिल्लानि 13 नं सिडली बियाबनि सिङाव थानाय बासुगाव ओनसोलनि एबा बासुगाव बाजाराव ई-रिक्शा सालायगिरिफोरनि मोनसे जयनिं हाबाफारिया जानानै थाङो। बे जयनिं हाबाफारिनि गेजेरजों ई-रिक्शा सालायगिरिफोरनि मोदोमाव नुनो मोन्दों बिखुं फारसे ट्रेक्टरनि सावगारिजों लोगोसे इउपिपिएल लिरनाय मोखांथिं सीएम प्रमद बर' आरो 13 नं सिडली बियाबनि ईएम सायखं बसुमतारीनि सावगारिनि गुफुर स्पर्टिं गस्ला दानिया बिथांमोनहा जयनिं जाखांनायनि उनाव खौरांनि गेजेरजों मा फोरमायखो नोंथाङा आबुङै खोनासंदो। আমি ই-रिक्शा চালকসকলে একগোট হৈছোঁ নিশ্চয় আমাৰ কিবা এটা মানে অভাৱ আছে এই অভাৱটো হ'ল আমাৰ ই-रिक्शा ইউনিয়ন মানে এইটো ৰেজিষ্টাৰ কৰিব লাগিব তাত যাতে আমাৰ এই যে ইএম ছাৰে আমাক সহায় কৰে আমি দীৰ্ঘদিনৰ পৰা এইটো ৰেজিষ্টাৰ কৰিব পৰা নাই আচ্ছা এতিয়া এই সহায়খিনি যদি আমাক কৰে আমি নিশ্চয় আমাৰ ইউপিপিএল দলক জিকোৱাৰ কাৰণে প্ৰমোদ বড়ো ছাৰক জিকোৱাৰ কাৰণে আমাৰ যিমান দূৰ মানে চেষ্টা কৰিব লগা আমি কৰিম গোটেই ই-रिक्शा চালকসকলতো কৰিমেই আৰু নিশ্চয় আমাৰ মানে ইটো আছে মানে ফেমিলি আপনি জয়নিং হল কয়জন মান জয়নিং হল আছে আমি 54% আহা সময় কেনেকৈ হেল্প কৰিব ইউপিপিএল দলক আহা সময়ত আমি যথেষ্টভাৱে আমি সহায় কৰিম আমি প্ৰমোদ বড়ো ছাৰক জিকোৱাৰ কাৰণে আমি অহৰহভাৱে আমি চেষ্টা কৰিম। এই অঞ্চলত ईएम সাইকং বসুমতাৰী কি কাম কৰি দিছে ডেভেলপমেন্ট কাৰণ চাওক এতিয়া ডেভেলপমেন্টৰ কাৰণে সাইকং বসুমতাৰী ছাৰে মই ভালকৈ সিমান অৱগত নহয় ভাল কৰিছে বুলি মই শুনা পাইছোঁ যেহেতু মই আজি নতুন ইয়াত জইন কৰিলোঁ এই দলৰ কি কাম কৰিছে কৰা নাই ইটো মই সিমান এটা অৱগত নহয়। আগত কি দলত আছিলে আপুনি? আগত মই বিপিএফত আছিলোঁ। বিপিএফৰ সময়ত আপোনাক এনেকা যিখিনি পাব লাগে যিখিনি কাম কৰিব লাগে এইটো দিয়া নাছিলে নাই আমাক বিপিএফে আঁঠুৱা কম্বলৰ বাহিৰে আমাৰ বেলেগ কোনো সুবিধা দিয়া নাই বুজিছে মাত্ৰ এই মানে যাতে মহ সোমাব পাৰে এনেকুৱা মানে আঁঠুৱা দিছে আৰু ছাতি দিছে এইবিলাক মানে এই যে বগলীৰ পাখা এইবিলাক পানী নামানে এতিয়া যাতে আগন্তুক দিনত আমি আমাৰ প্ৰমোদ বড়ো ছাৰক আমি জিকাম এতিয়ালৈ ছাৰৰ মানে যিটো ডেভেলপমেণ্টৰ কাম কৰি আছে তাত আমি সন্তুষ্ট হৈছোঁ বৰ্তমানে দেখিবলৈ চৰকাৰৰ আপুনি কাম কৰিবলৈ কেনেকুৱা লাগিছে এতিয়া যাবলৈ আহিবলৈ কাম কৰিবলৈ কেনেকুৱা লাগিছে এতিয়া আমাৰ মানে অঞ্চলৰ যিটো শান্তিৰ বাতাবৰণটো ঘূৰি আহিছে সঁচাকৈ আৰু আগন্তুক দিনত আহিব ইয়াতকৈ ভাল মানে ডেভেলপমেণ্টৰ কাম কৰিব পাব্লিকে উপকৃত হ'ব আৰু কি ক'ম যোৱা বছৰত কেনেকুৱা আছিলে যোৱা বছৰতো ডেভেলপমেণ্টৰ কাম মানে সিমান এটা হোৱা নাছিল এই বছৰ ভালেখিনি কৰিছে আৰু আগন্তুক দিনত হ'ব বুলি আশা কৰোঁ। ঠিক আছে দেখাব।